মই কসম খাই কৈছো কেতিয়াও মই মেথি গুটি আৰু চুলিত ইউজ নকৰোঁ। এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আজি লগাই থৈছোঁ চুলিত মেথি গুটি সানিলে ভাল বুলি কয়, চুলি ডাঠ হয়। মোৰ আগফালে চুলিয়ে নাই, সেইটো কাৰণে লগাই থৈছোঁ চুলি ল'বৰ কাৰণে। মই বহুত দিনৰ মূৰত লগাইছোঁ মেথি গুটি, আজিলৈকে লগাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম লগাইছোঁ মেথি গুটি। আজি তাতে মাহীৰ ৰিলেটিভছৰ বিয়া আছে, তাতো যাব আছে। 3-4মান বজাত যাম, গধূলি মানে আহিম আৰু ধুনীয়াকৈ। আপোনালোকে চাই থাকিব মোৰ ব্লগটো শেষলৈকে। আজি আপোনালোকক দেখাওঁ বলক, আমাৰ আগফালেনো কি কি ফুল ফুলি আছে ধুনীয়াকৈ। মায়ে কিমান ধুনীয়াকৈ সযতনে ফুলবিলাক ৰাখি থৈ দিছে, বলক। এতিয়া মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ, আৰু মই কসম খাই কৈছোঁ কেতিয়াও মই মেথি গুটি আৰু চুলিত ইউজ নকৰোঁ। ধুবলৈ ইমানেই কষ্ট, মোৰ 1 ঘণ্টামান লাগিলে চুলিখিনি ধুওঁতে। এতিয়া শুকুৱালোঁ মেলিলোঁ, এতিয়া লাহেকৈ ওলাওঁ আৰু বিয়ালৈ যাবলৈ হ'ল। মাহীয়ে ফোন কৰিছিলে, লাহেকৈ ৰেডি হৈ থাকোঁ আৰু মাহীহঁত এইফালৰ পৰা আহিব, মই ঘৰৰ আগফালৰ পৰা উঠিম। এতিয়া মই ধুনীয়াকৈ ড্ৰেছটো পিন্ধি লওঁ, তো আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ। এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ, মাহীহঁত আহি আছে। ধুনীয়াকৈ মই সৰুকৈ বেগ এটাও লৈ লৈছোঁ। আপোনালোকে আজি মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই গৈ আছোঁ খোজকাঢ়ি ৰাস্তালৈ। এইজনী হৈছে আমাৰ ধুনীয়া কইনাজনী। এইফালে মানুহ পুৰা আহিছে গৈছে। এতিয়া মই আহি পালোহি ঘৰ। এতিয়া ধুনীয়াকৈ ড্ৰেছ পিন্ধো, ধুনীয়াকৈ ভৰি হাত ধুই মেলি বিয়াত গৈ ভালেই লাগিলে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে।
আৰু যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'টোৱে আপোনালোকক। বাই বাই।